নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আশা কৰো সকলোৱে ভালে আছে আৰু পঢ়া-শুনা কৰি আছে গতিকে আজি অন্য এটি ভিডিও আকৌ এটা লৈ আনিছো বহুদিনে ভিডিও দিব পৰা নাছিলো কিছু অসুবিধাৰ কাৰণে গতিকে আজি এই ভিডিওটো লৈ আনিছো আৰু যেহেতু নেক্সট পেপাৰ হয় আসামিজ তেলৰ কাৰণে আৰু বেছি এটা ইম্পৰ্টেন্স কথা এইটোৱে যে প্ৰত্যেকবাৰ হয় নহয় এটা এনেকুৱা ধৰণৰ আমি সিলেবাস জানো বা এনেকুৱা এটা আমি চেপ্টাৰ জানো যেটো আহিবলগীয়া আৰু আহিবই তাৰ মাজতে দৰখাস্ত বুলি ক'লে ৰচনা বুলি ক'লে সকলোৱে জানো যে আহিবই সিওৰ কিন্তু কোনটো আহিব কৰ পৰা আহিব কি আহিব সেই কথা আমি নাজানো গতিকে এই ভিডিওটিত আজি বেছি নহয় দুটা আজি কোৱেশ্চন লৈ আনিছো আৰু এই দৰখাস্ত লিখাৰ নিয়ম প্ৰণালীৰে কেন ধৰণৰ দৰখাস্ত লিখি কৰিব লাগে আৰু কেন ধৰণৰ বুজিব লাগে এই ভিডিওটো আজি আপোনালোকে পাই যাব ভিডিওটো স্কিপ নকৰি শেষৰলৈকে চাব আৰু ভিডিওটো মই আজি আপোনালোকৰ আগত পঢ়ি শুনাই দি আছো গতিকে ধুনিয়াকে আপোনালোকে এটো পঢ়িব আৰু ভিডিওখন এবাৰ চাই কমেন্টস কৰি জনাব কেনেকুৱা লাগিছে উৎসাহিত কৰিব যাতে আপোনালোকৰ কাৰণে নেক্সট ভিডিও আনিবলৈ মই পুনৰ আপোনালোকৰ আগত লৈ আনিম এতিয়া কোৱেশ্চন নম্বৰ 1 আছে তোমাৰ অসুখ হোৱাৰ বাবে তুমি দুদিন বিদ্যালয়লৈ আহিব পৰা নাছিলা সেই দুদিনৰ বাবে ছুটি বিচাৰি আবেদন পত্ৰ প্ৰস্তুত কৰা প্ৰতি মাননীয় শ্ৰী মাধৱদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয়ৰ খম্পেকু এতিয়া এটা কথা মন কৰিবলগীয়া যে মই এটা দিছো আমাৰ স্কুলখনৰ যেটো হাইস্কুল মাধৱদেৱ বুলি হয় এতিয়া আপোনালোকে নিজৰ স্কুলৰ নিজৰ স্কুলৰ নামখিনি লিখিব পাৰিব শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে এটো আপোনালোকে দিবলৈ নাপাহৰিব বিষয় বিদ্যালয়ত উপস্থিতিৰ বাবে অনুপস্থিতিৰ বাবে ছুটিৰ আবেদন তাৰিখ ডেটটো যিদিনাখন আপোনালোকে দৰখাস্তটো এপ্লিকেন্ট কৰিব সেইদিনাখন লিখি থব ইয়াতে মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে মোৰ জুৱা ইংৰাজী 10/2/2025 তাৰিখৰ পৰা অহা ইংৰাজী 15/2/2025 তাৰিখলৈকে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলো কাৰণ মোৰ জ্বৰ হৈছিল এতিয়া আপোনালোকে নিশ্চয় জানে ইমান কথা যে যত আপোনালোকৰ যি তাৰিখে আপোনালোকৰ অসুবিধা থাকিব অসুখ থাকিব আপোনালোকে আহিব নোৱাৰিব বিদ্যালয়ত সেই তাৰিখে আপোনালোকে এই ডেটটো আপোনালোকে তাত উল্লেখ কৰি দিব আৰু জ্বৰ আছে ইয়াতে গতিকে আপোনালোকে পেট বিষ কিছুমান সকলোৰে কিছু অসুবিধা থাকে আপোনালোকে ইয়াত খেটো লিখি দিলে কমপ্লিট হৈ যাব গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত দিন কেইটাৰ বাবে ছুটি মঞ্জুৰ কৰে যেন এইয়ে মোৰ মহোদয়ৰ ওচৰত খৰল গুহাৰি ইতি বুলি দিব আপোনালোকে নিজৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী মই দিছো ছাত্ৰ থাকিলে ছাত্ৰ দিব ছাত্ৰী থাকিলে ছাত্ৰী দিব আৰু এই ধৰণৰ ধুনিয়াকৈ ফিল আপ কৰিব নাম ক্লাছ ৰোল নং আৰু শাখাটো গতিকে ইয়া আছিলে ছুটি মঞ্জুৰিৰ বাবে আপোনালোকৰ এপ্লিকেশন তাৰ পিছত আপোনালোকৰ কাৰণে আৰু এটি আছে দুটাই আজি আমি আলোচনা কৰিম এই ভিডিওতে গতিকে আপোনালোকে ভিডিওটো অকন ধৈৰ্য ধৰি শেষৰলৈকে চাব বিভাগীয় মন্ত্ৰালয় আবেদন পত্ৰ খুব বেছি ইম্পৰ্টেন্ট এই ধৰণৰ আহি থাকে গতিকে আপোনালোকে এবাৰ চাই যাব মাননীয় মন্ত্ৰী মহোদয় গড়কাপ্তানি বিভাগ অসম দিছপুৰ গুৱাহাটী স্থানীয় বিধায়ক মহোদয়ৰ জৰিয়তে তাৰিখ ঠিক তেনেদৰে আপোনালোকে তাৰিখটো নিজৰ মতে দি দিব বিষয় যাতায়াতৰ ব্যৱস্থাৰ বাবে আবেদন মহাশয় সন্মানপূৰ্বক বিনীত নিবেদন নিজে পৰা এই যে কামৰূপ জিলাৰ ছয়গাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ হৈ উঠা নাই পথটোৰ দুবছৰ বাবে এই অঞ্চলৰ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিভাগীয় কৰ্তৃপক্ষক জনায়ো সফল পোৱা নাই সেয়ে মন্ত্ৰী মহোদয় উক্ত পথটো পকীকৰণ কৰি গাড়ী মটৰ চলাচল কৰাত ব্যৱস্থা এটা কৰি দি স্থানীয় ৰাজ্যিক যাতায়াত সমস্যা দূৰীকৰণত সহায়ৰ হাত প্ৰসাৰিত কৰে যেন ইতি আপোনাৰ বিশ্বাসী সমষ্টি কমলপুৰ ছয়গাঁও আপোনালোকৰ নিজৰ এড্ৰেছ ধৰণৰ জিলা কামৰূপ এই ধৰণৰ ধুনিয়াকে দি দিব এতিয়া আপোনালোকক আৰু এটি কথা ক'ব বিচাৰিম আপোনালোকে যেহেতু এই দৰখাস্ত লিখিব দৰখাস্ত সম্পূৰ্ণ এইখনেই পেজত হ'ব লাগে আপোনালোকে ডাবল কে লিখিব বা বোথ সাইডে লিখিব তেতিয়া আপোনালোকে সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক মাজে দেখা যায় যে তেওঁলোকে অকন স্টেপ বেছিকে এৰি লিখে আৰু শেষলৈ গৈ তেওঁলোকে নেক্সট পেজত লিখিবলৈ সক্ষম হয় বা বোথ সাইডে লিখি পেলাই তেনে ধৰণৰ লিখিলে দৰখাস্ত লিখাৰ নিয়মটো আধৰুৱা হৈ পৰে গতিকে অৰ্থাৎ সম্পূৰ্ণ নম্বৰ পৰীক্ষকে দিবলৈ তেওঁলোক সক্ষম নহয় গতিকে তেওঁলোকৰ কাৰণে মই ভিডিওটোৰ জৰিয়তে ক'ব বিচাৰিছো যে নিজৰ ডেটটো নিজৰ হিচাপত লিখিব যিদিনাখন এপ্লিকেশন কৰিব আৰু নিজৰ নাম নিজৰ বিদ্যালয়ৰ নাম সেই ঠিক তেনেদৰে লিখি ল'ব আৰু তেওঁলোকে তেনেদৰে লিখে আপোনালোক সম্পূৰ্ণ নম্বৰ পাব বুলি মই আশা কৰো আৰু যদি ভাল লাগিছে ভিডিওটো লাইক শেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে হাতত সময় একেবাৰে নাই বুলি ক'ব পাৰি একে কম গতিকে
তেওঁলোকক আৰু যদি এই ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ আৰু নিজৰ মত ৰাখিবলৈ মই তেওঁলোকক জনালোঁ যিহেতু শুনি ভাল লাগে গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধুনীয়াকৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে ধুনীয়াকৈ পঢ়া শুনা কৰি নিজৰ জীৱনত নিজৰ সুপথত একোজন ভাল নাগৰিক হৈ আগুৱাই যায় যেন সেই কামনা কৰোঁ গতিকে আই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আছিলে ধন্যবাদ